Dear students, আজি আমি এটা নতুন টপিক পঢ়িবলৈ গৈ আছো টপিকটো হৈছে এটমিক মাস ওকে তোমালোকে অলৰেডি আগৰ ক্লাছত অকমান পাই আছে ক্লাস 9 ত তথাপি আমি অকমান ৰিভিজন কৰিম এটমিক মাস পাৰমাণবিক ভৰ এটা পাৰমাণবিক ভৰ কি হয় তুমি যদি সিম্পলি কোৱা মানে মাস অফ এন এটম সিম্পল এটা এটমৰ যেটো মাস হ'ব হেতুকে আমি কি বুলি কম এটমিক মাস ওকে মাস of an atom, okay? Mass of an atom is called what? Atomic mass. Ita tumi soasu. Class 9 to tumaloke paisa. Eta atom amar ki thake? Eta atom amar nucleus to lagibo? Yes. Nucleus amar ki thake? Proton or ki thake? Neutron. Yes. Aru yar side bila amar kon thake? Electron bila kisman cell kori thakibo. Yes. Electron. That means eta atom thakibo amar proton, neutron aru electron. এইবিলাকক কোৱা হয় সাব এটমিক পাৰ্টিকল সাব এটমিক পাৰ্টিকল বিলাকৰ যেটো মাস হ'ব সেই মাসটো যদি আমি সামেশন কৰিম ওকে ইটোৰ বিটা হয় এটমিক মাস অৰ্থাৎ মাস অফ এন এটম ইকুৱেল টু সামেশন অফ মাস অফ সাব এটমিক পাৰ্টিকলস সাব এটমিক পাৰ্টিকলস কি হয় নিউটন ইয়েস ইলেক্ট্ৰন আৰু কি হ'ব প্ৰটন ইলেক্ট্ৰন এণ্ড নিউটন তাৰ মাস এটা আমি সামেশন কৰিলে আলটিমেটলি আমি কি পাম দা মাস অফ এন এটা মন কৰা এই যে এটমিক মাস ইট ইজ একচুয়ালি এ রিলেটিভ মাস বেলেগৰ লগত আমি ৰিলেট কৰি আমি ইয়াক ডিটাৰমাইন কৰোঁ ইয়াৰ দ্বাৰা আমাক এটা ষ্টেণ্ডাৰ্ড লাগিব যেনে তোমালোকক যদি মই কওঁ এই বৰ্ডখন লেংথ কিমান হয় ওকে তুমি যদি 1 ফিট টো যদি গম পোৱা তেতিয়া হলে ইয়াক ধুনীয়াকৈ ওলাব পাৰে সো 1 ফিট আমাৰ ষ্টেণ্ডাৰ্ড সিমিলাৰলি atomic mass to amar ki kora hoy belegor logor relate kora hoy it's a relative mass ta relate kat kora tar logor kora hoy ba standard to ki kora hoy mon koriba standard to hol C12 atom class 9 tomaloke apon paise C12 carbon 12 okay carbon 12 jodi atom he atom tor 12 ta bhagor eta অংশ okay ya jodi ami 12 part kor 1 2 3 4 5 6 7 okay 8 9 9 10 11 12 suppose here 12 parts 1 okay 2 3 4 5 6 7 8 9 okay 10 11 12 এই 12 কার্ব C12 atom to 12 টা ভাগৰ এক অংশ এটা পাৰ্ট অৰ্থাৎ 1/12 okay into the mass of one atom of C12 হৰ এটা এটমৰ যেটো মাস হ'ব সেই মাসটো 12টা ভাগ কৰি এটা ভাগ যেটো লম হেতুক আমি ষ্টেণ্ডাৰ্ড হিচাপে লম আৰু হেতুক আমি কি কম জানে হেতুক আমি কম 1 AMU means 1 atomic mass unit it all our standard ঠিক আছে it is also write as 1 U unified mass okay 1 AMU you can also write as 1 U okay 1 unified mass এটা মন করো 1/12 of mass of one atom of C12 for আমি কিমান বুলি কও 1 AMU বুলি কও this is our standard now যদি আমি চাও যে অক্সিজেনৰ atom এটা okay this is the oxygen atom okay suppose this is the oxygen atom here a oxygen atom to 1 AMU ke how many times heavier this will be the atomic mass of oxygen hetu amar oxygen ki hobo atomic mass 1 AMU ame gom pabu standard 1 AMU mane kiman hoy it is what oxygen or jodi atom tor mass 1 AMU ke 16 times heavier hoy then the atomic mass of oxygen will be 16 U okay 16 U that means oxygen is 16 times heavier than that of 1 AMU. 1 AMU equal 16 times heavier. Gotike etu amar ki mass hobo here oxygen atomic mass. Similarly, the atom of nitrogen, yes, nitrogen atomic mass of 14, yes, 14.0 U, not 14. That means the atom of nitrogen
is 14 times heavier than 1 AMU. 1 AMU যেটো 1 atomic mass unit তাতকৈ কিমান টাইমছ হেভিয়াৰ হয় 14 টাইমছ হেভিয়াৰ হয় this is the atomic mass of nitrogen that means atomic mass is a relative mass বেলেগৰ লগত আমি ৰিলেট কৰো কাৰ লগত ৰিলেট কৰো স্ট্যান্ডাৰ্ডটো কি হয় 1 AMU what is 1 AMU the 1/12 into mass of one atom of C12 C12 এটা এটমৰ যেটো মাস হ'ব তাৰ 12টা ভাগ কৰি এটা ভাগ যেটো হ'ব যিমান হ'ব সেইখিনিকে আমি 1 AMU বুলি কওঁ আৰু 1 AMU কে বাকি এলিমেন্টাৰী এটম বিলাক কিমান টাইমছ হেভিয়াৰ হ'ব হেইটো হ'ব ইয়াৰ এটমিক মাস অৰ্থাৎ অক্সিজেনৰ এটমিক মাস হ'ব 16 নাইট্ৰজেনৰ হ'ব 14 নহলে এটা অকমান মনত ৰাখিবা yes হাইড্ৰোজেনৰ এটমিক মাস হ'ব মই ৰাউন্ড অফ কৰি লিখিছো এইটো 1.008 লিখে yes 1.008 that is equal to 1 almost equal to round off কৰি ইয়া 1 লিখি ঠিক আছে বাস হাইড্ৰোজেনৰ 1 নাইট্ৰজেনৰ 14 oxygen 16 okay এটা মনে রাখিবা সালফার আমার কিমান হ'ব 32 yes সালফার আমার 32 হিলিয়াম কিমান হ'ব He helium হ'ব 4 atomic mass হ'ব 4 yes next carbon হ'ব 12 yes carbon হ'ব 12 nitrogen 14 sulfur 32 okay oxygen 16 লিখি দিছো মই তোমালোক এইকিটা মনত ৰাখিবা কাৰণ আমি মলিকুলাৰ মাস ডিটাৰমাইন কৰিবৰ কাৰণে আমাক কি মাস লাগিব এটমিক মাস বিলাক জানিব লাগিব ঠিক আছে ডিয়াৰ ষ্টুডেন্টস আজি আমি এটা নতুন টপিক পঢ়িম টপিকটো হ'ল মলিকুলাৰ মাস ওকে what is molecular mass molecules are formed by the combination of what atoms of different or same element okay বেলেগ বেলেগ এলিমেন্টৰ এটম বিলাক কম্বিনেশন হয় আমাৰ কি হয় মলিকুল ফৰ্মেশন হয় so আমাৰ কি হ'ব molecular mass numerically indicates the mass of a molecule which is the summation of mass of all the atoms that are contained in a molecule এটা molecule যিমান বিলাক এটম থাকিব সেই এটম বিলাকৰ এটমিক মাসটো সামেশন কৰি দিলে অৰ্থাৎ এটমিক মাসটো যোগ কৰি দিলে যেটো টোটাল মাস ওলাব এটো আমাৰ কি হ'ব molecular mass অৰ্থাৎ the summation of the atomic mass of all the atoms present in a molecule এটা molecule থকা গুটেইবিলাক এটমৰ এটমিক মাস বিলাকৰ যোগফলটো আমাৰ কি হ'ব molecular mass এটা এক্সাম্পল এটা কৰি থৈ আছে NH3 মই দেখাইছো NH3 yes ইয়াৰ molecular mass determine কৰিব ঠিক আছে ইয়াৰ যদি molecular mass ওলাব লাগে প্ৰথমতে চোৱা ইয়াত এটম কি আছে নাইট্ৰজেন আৰু কি আছে হাইড্ৰোজেন how many nitrogen is present only one okay এটা আছে আৰু নাইট্ৰজেনৰ এটমিক মাস কিমান হয় আমাৰ 14 yes 14 প্লাস yes হাইড্ৰোজেন কেইটা আছে আমাৰ তিনিটা আৰু এটা এটমিক মাস হয় 1 অৰ্থাৎ 1.008 রাউন্ড অফ কৰি আমি 1 ধৰিম সো আমাৰ কি মান হ'ব হাইড্ৰোজেনৰ কাৰণে কিমান হ'ব 3 into 1 ওকে এটা এলিমেন্টৰ পৰা এটম দিলে মাজত প্লাস দিবা ওকে 14 plus 3 into 1 এতিয়া আমাৰ কিমান হ'ব 14 plus 3 into 1 3 yes so 14 plus 3 is equal to কিমান হ'ব 17 u okay unified mass this is the molecular mass of NH3 ammonia molecular mass okay so এটা one atom atomic mass of nitrogen is 14.00 yes 3 hydrogen atom ইয়াত আছে NH3 তিনিটা হাইড্ৰোজেন এটম আছে so atomic mass of one hydrogen is 1.008 u so আমাৰ কি হ'ব molecular mass 1 into 14 that means nitrogen এটা আছে so 1 into 14 plus 3 into 1.008 okay which is equal to 14 plus 3.008 is 17.024 আমি এই ডেসিমেল কিটা ডেসিমেলৰ পিছত আমাৰ এইটা কনসিডাৰ নকৰি আমি রাউন্ড অফ কৰি কি হ'ব 14 u 17 u unified mass ঠিক আছে আমি এনেকে আমি কি কৰো molecular mass ডিটাৰমাইন কৰো ঠিক আছে ওকে আমি আৰু কিটামান কম্পাউন্ড আমি চাই লও molecular mass ডিটাৰমাইন কৰা ওকে calculate the molecular mass of calcium carbonate CaSO3 okay ইয়াৰ molecular mass কেনেকৈ so ইয়াৰ molecular mass লবৰ কাৰণে
তুমি এটমিক মাছ জানিব লাগিব এটমিক মাছ কাৰ জানিব লাগিব ক্যালসিয়াম কাৰ্বন আৰু অক্সিজেন ওকে ইয়াত ক্যালসিয়ামৰ এটা এটম আছে আৰু ক্যালসিয়ামৰ এটমিক মাছ 40 সো তোমালোকে 1 into 40 কৰিব পাৰা বা ডাইৰেক্টলি লিখিব পাৰা 40 এটো এলিমেন্টৰ নেক্সট এলিমেন্টত গলে মাজত প্লাস দিবা yes কাৰ্বন ওকে কাৰ্বন এলিমেন্টৰ এটা এটম আছে সো কাৰ্বনৰ এটমিক মাছ 12 40 plus 12 next oxygen jo মাজত কি দিবা plus yes oxygen কেটা আছে তিনিটা so 3 into the atomic mass of oxygen is 16 so 3 into মই কি লিখিম 16 yes এতিয়া তুমি লিখবা এটা কিমান হ'ব আমাৰ 40 plus 12 yes 40 plus 12 plus 3 into 16 হলে কিমান হ'ব 8 আর এটা কিমান 4 yes 48 so total আমাৰ কিমান আহিব 8 plus 2 10 plus 0 10 0 yes 1 4 5 6 plus 4 okay 10 100 the molecular mass of calcium carbonate is 100 u unified mass okay similarly মই দেখাই দিছো HNO3 nitric acid. What is the molecular mass of HNO3 nitric acid? A molecule to molecular mass কি A molecule to atom আছে hydrogen element আছে hydrogen nitrogen আৰু oxygen hydrogen এটা atom আছে nitrogen এটা atom আছে আৰু oxygen তিনিটা atom আছে so এই গুটেই গিটাৰ atomic mass to summation কৰি দিলে আমি কি পাই যাম molecular mass পাই okay the hydrogen atomic mass কিমান হয় 1.008 মান লিখিম আমি রাউন্ড অফ করি নাইট্রোজেন কিমান হয় 14 yes plus oxygen ৰ কিমান হ'ব 3 into 60 yes so আমাৰ কিমান হ'ব 1 plus 14 plus এটা কিমান হ'ব 48 yes is equal to কিমান হ'ব 8 plus 4 12 1 13 3 yes 4 5 6 63 e this is the molecular mass of HNO3 nitric acid ঠিক আছে তোমালোকৰ molecular mass ডিটাৰমাইন কৰিবা এইকেইটা মই হোমৱৰ্ক দি দিছো okay H2SO4 sulfuric acid yes and H3PO4 okay next this one CH3COOH it's acidic acid okay 18 টা তোমালোকে molecular mass determine কৰিবা this tier homework